নমস্কাৰ প্ৰিয় বন্ধু বান্ধৱীসকল, পুনৰ এটা কাহিনী লৈ আপোনালোকৰ মাজত মই আছিম। মই কেনে আছে? কুশলে আছে নিশ্চয়? কুশলে থাকক। আহক এতিয়া কাহিনীৰ মাজলৈ যাওঁ। কাহিনীটোৰ নাম হৈছে প্ৰেম আৰু বন্ধুত্ব। এক চিন্তিত মনেৰে অভি বহি আছে। কাৰোবাক ভাল পোৱাৰ প্ৰবল ইচ্ছা, কিন্তু তাই যে গ্ৰহণ নকৰে। তাই সদায় অভিৰ লগত বন্ধু হিচাপে থাকিব বিচাৰে। ঐ অভি, কি হৈছে তোৰ? নাই, এনেই অকলে নিজানত বহি আছো এনেকৈয়ে। ভাল লাগিছে আজি এনেকৈয়ে। তইতো এই অদৰকাৰী চিন্তাবোৰ বাদ দে না। বহুত ভাল পাওঁ তাইক জাননে, কিন্তু তাই যে মোক কিয়... আৰে তই কিয় এনেকুৱা কৰিছ হা? তই জানো দেখোন চুৰ কৰি কাকো ভাল পাব নোৱাৰি বুলি। মোৰ মনটোৱে নামানিছে। চা বন্ধু, নামবিহীন সম্পৰ্কবোৰ আটাইতকৈ ধুনীয়া, য'ত বিচ্ছেদ বা বিশ্বাসভংগতাৰ ভয় নাথাকে। নীল, তই... হয় অভি, আৰু এটা কথা চা, সম্পৰ্কবোৰক যেতিয়াই ভাল পোৱাৰ নাম দিয়া হয় তেতিয়াই তাত হেৰুৱাৰ কথা আহি পৰে। তাতকৈ এনেকে থাকক দেচোন তহঁতৰ সম্পৰ্কবোৰ, নামবিহীন হৈ বন্ধুত্ব আৰু ভাল পোৱাৰ মাজত। তই বৰ সুন্দৰ কথা এটা কৈ দিলি অনিল। তই মোক ভাল বন্ধু বুলি ভাব যদি এই কথাটো ৰাখি বুলি আশা কৰিলো। আৰু ৰহ, মই তোক তাইৰ লগত কথা বতৰাই আছো, আজি সকলো ঠিক কৰি আছো। আচলতে প্ৰেম ভাল পোৱাই যে সকলো নহয়, এই কথা বন্ধু নীলে অভিক বুজালে। প্ৰেম সাগৰত নামি যোৱাৰ লগে লগে হেৰুৱাৰ যে ভয় থাকে, কিন্তু বন্ধু নামৰ সম্পৰ্কটো যে এখন চিৰপ্ৰবাহিত বুৱতী নৈ। বন্ধু হৈ থাকক অভি আৰু প্ৰিয়ংকাৰ সম্পৰ্ক, য'ত হেৰুৱাৰ অলপো ভয় নাথাকে। হেল্ল' প্ৰিয়ংকা। অনিল, কোৱা। মানে অভিৰ কথা এটা ক'ব খুজিছো তোমাক। অনিল, মই অভিৰ লগত ভাল বন্ধু হৈ থাকিব বিচাৰোঁ। মই বহুত চেষ্টা কৰিও অভিক ভাল পাব নোৱাৰোঁ। ভাল পাব পাৰি, কেৱল বন্ধু হিচাপে। হয় প্ৰিয়ংকা, সি বুজি পাইছে আজি। তুমি তাৰ লগত কথা পতাচোন, সি মোৰ লগতে আছে। প্ৰিয়ংকা, কি কৰিছা? অভি, মই আছো দিয়া। চোৱা অভি, তোমাৰ কথাবোৰ নীলে মোক সকলো কৈছে, শুনি ভাল লাগিল। বুজিছো। অপ্ৰাপ্তিতহে থাকে প্ৰেমৰ সফলতা। বিফল প্ৰেম সদায় সফল। হৃদয় ভৰি থাকে তেওঁৰ অনুভূতিৰে, যিজন কাষত নাথাকে। প্ৰাপ্তিয়ে যদি হেঁপাহবোৰ হেৰুৱায়, মৰমে যদি আৱেগবোৰ শিহৰাই, প্ৰণয়ে যদি অনুভূতিবোৰ কমায়, তেন্তে মোৰ বাবে অপ্ৰাপ্তিয়ে শ্ৰেয়। ৱাও, কি শুনিলো ৰে অভি। মই আজি বহুত সুখী। মোৰ এজন ভাল বন্ধুৰ মুখত আজি ইমান সুন্দৰ কথা। পৰিৱৰ্তন এয়াই। ৱাও, বুজি পাইছো আজি সকলো প্ৰিয়ংকা। তুমি মোক মাথো ভুল নুবুজিবা। আৰে কি কোৱা? বন্ধুত্ব তিনিটা আখৰেৰে গঢ়া এক যাদুকৰী শব্দ, য'ত সোমাই আছে প্ৰেম, ভালপোৱা, খং, অভিমান সকলোবোৰ। এজ এ স্পেচিয়েল ফ্ৰেণ্ড, অভি, তুমি সদায় মোৰ হৃদয়ত আছা আৰু সদায় থাকিবা। পৰু 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 বাগৰি যদিও জুতিত বন্ধু ধৰিবা তুমি, পঢ়াশালি পাতৰ কেঁকুৰিতে পাম, খুলি মেলি জীৱন কিনো পঢ়ি চাম। বন্ধুত্ব কি যে এটা মিঠা শব্দ। আচলতে কি জানা, প্ৰেমেইতো সকলো নহয়। আমি বন্ধু হৈও গোটেই চিৰজীৱন এটা ভাল সম্বন্ধ গঢ়ি তুলিব পাৰোঁ আৰু এখন চিৰপ্ৰবাহিত নৈৰ দৰে বোৱাই থাকিব পাৰোঁ। সঁচাকৈয়ে বন্ধু এটা বৰ সুন্দৰ শব্দ, আৰু শব্দটোৰ দৰে বন্ধুৰ সম্পৰ্কটো বহুত ধুনীয়া। ঠিক আছে, কাহিনীটো শুনি কেনে পালে কমেণ্ট কৰি জনাবচোন। ভাল লাগিলে এটা লাইক কৰিব, আৰু নতুনকৈ আহিছে যদি আমাৰ চেনেলটোলৈ, তেনেহ'লে ছাবস্ক্ৰাইব কৰিব। পুনৰ এটা নতুন কাহিনীৰে সৈতে আপোনালোকক লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে, তেতিয়ালৈ বাই বাই।